নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ একচুৱেলি শ্বুটিং এটালৈ, মানে বহুত দিন যোৱা নাছিলোঁ শ্বুটিং, তাৰ বাবে বলকচোন আপোনালোকক তাতে গৈ কিনে দেখুৱাই আছোঁ। আৰু মানে ৰাস্তা ৰাস্তা কৰি যাব নোৱাৰোঁ ন, অকলে অকলে যাম যে, এখন গাড়ীখন অকলে অকলে যাম যে, তাৰ বাবে মানে ডাইৰেক্ট শ্বুটিং প্লেচত গৈ কিনে আপোনালোকক দেখুৱাইছোঁ কোন কোন আছে, কোন কাৰ গান কি হয় সকলো জনাওঁ আপোনালোকক। চাই থাকক। মানে শ্বুটিং প্লেচ আহি পালোঁ, লোকেশ্যনটো এবাৰ চাই লওকচোন, কিমান ধুনীয়া পৰিৱেশ। আৰু মাজে মাজে শ্বৰ্টবোৰ দেখুৱাই থাকিম, মাজে মাজে অকণমান অকণমান চাই থাকক। চাওকচোন কি ধুনীয়া প্লেচ, একেবাৰে কি ধুনীয়া প্লেচ। এইফালে আছে মানুহবোৰ, এইটো চাইডে মানুহবোৰ আছে। এতিয়া ড্ৰেছ চেঞ্জটো কৰি লওঁ। এইফালে আছে এনেকা অলপ দেখুৱাই থাকিম মাজে মাজে শ্বৰ্টবোৰ। চাওক গাইছ, এয়া লুকটো চেঞ্জ হৈ গ'ল। চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে এটা লাইক কৰি দিব। আৰু এতিয়া শ্বুটিং ষ্টাৰ্ট হ'ব, আৰু মানে মেকআপ কৰা নাই, মেকআপটো কৰি ল'ম। ইয়াতে শ্বুটিং আমাৰ প্লেচ এইখিনিত তাতে ষ্টাৰ্ট কৰি আছে শ্বুটিংটো। কেনেকুৱা লাগিছে? মোৰতো ভালে লাগিছে, চাই লওক মজা। ভাল লাগিলে এটা লাইক কৰি দিব বিহুৰ নামত। অলপ মাজে মাজে দেখুৱাই থাকিম।
যাই থাকা কৰি দিয়া কিবা কিবি না চেষ্টা কয় ল'ব লাগিছিলে আমাৰ এতিয়া পিকআপ হৈ গ'ল এতিয়া যাব লাগে ঘৰা ঘৰি কেনে হাতত জোতা লৈ কেনে বালিচৰত এয়াই লাইফ আৰু থুল চুল লৈ একেবাৰে হাতত জোতা লৈ কেনে আৰু এই বালিখনত নাচিব আহিছোঁ এতিয়া ব্লগটো চাই থাকিব কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক আৰু ছাবস্ক্ৰাইবটো কৰি থৈ দিব যাতে আকৌ নতুন নতুন ব্লগ আহিলে পাই থাকে এইখিনিয়ে আছিল এতিয়ালৈ বাই বাই জয় আই অসম হ'ব দিয়ক আৰু কিমান চাব আৰু চাই আকৌ আমনি লাগি যাব